Hello guys, welcome back to my YouTube channel. আৰু সকলোলৈকে কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা থাকিল। ইমান আৰু ঘৰত মাছ ধৰি খাবা। এতিয়া যাওঁচোন নদীত গ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। I don't. এতিয়া আমি এইখন বিলতে মাছ মাৰিম আৰু আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম খুৰা আমাৰ ভিনদেউৱে আৰম্ভ কৰিলে, চাওঁ আহক। এইখনেই আমি মাছ ধৰিবলৈ অহা বিলখন। কমেণ্ট কৰি জনাবচোন বিলখনৰ নামটো কিনো। কি পোৱালমণি ওলাইছে নেকি? ডায়মণ্ড সোমাই দিব তাত। সেই কাকত সেই কলিয়া পিন্ধে পালো পুঠি মাছ নাই গৈ আছো তেনেকে মৰালে ভালে আছিলে। আহিলে নি ইংৰাকাই মানুহ যিমান মাছ কিমান চাওঁ। মানুহ 9টা, বাইক 2খন, স্কুটি 1খন, জাল 3খন। চাওঁ আহক মাছ কিমান পাব পাৰোঁ বাৰু আমি। নাই বাৰু ভাল বালি আছে। বৰশীটো ট্ৰাই কৰিব নহ'ব ইয়াত। আহিছে নে পদুম সিং? ডাঙৰ হৈ গৈছিল ভালে। নাই নহয় এই তোৰা কি হ'ব মাইনা আহিব নাই? এই কোনোবা কুচিয়া কিবা খান্দিছিলে দেই। অ' ফাইনেলি গৰু এটা পাইছোঁ আৰু কেলা ফটককে দাং এই জাল এনেকে নাপাতে নৰ্মেল পেলাই থোৱা না তুমি দুটা মতো ধৰিলেও হ'ব এইফালে জালৰ গুড়াত সোমাই যাব মাছটো আহি মই এটা হেপী আমি আৰু দাঙি নাথাকে ন দাং এতিয়া নদী যাম। মোবাইলটো পৰিবনে পানীত অ' বে তোমাক লৈ গৈছে। অ' এতিয়া আমাৰ এখন 2 নম্বৰ বিলখন চাওঁ ইয়াত পাওঁনে নাপাওঁ। আমাৰ গুৰুজনে বৰশীত ট্ৰাই কৰিছে কিন্তু নাপালে।